হেল্ল' এভৰিৱান, শ্ৰীকৃষ্ণই মঞ্চত প্ৰৱেশ কৰাৰ পিছতেই শল্যক গোপিনীয় মঞ্চত প্ৰৱেশ কৰিলে। অহ' চাওকচোন, মইতো এতিয়ালৈকে আপোনালোকক ভাওনাখনৰ নাটখনৰ নামেই জনোৱা নাই। আচলতে নাটখন হৈছে কেলিগোপাল। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাট 6খনৰ ভিতৰত অন্যতম হ'ল কেলিগোপাল বা ৰাস কেলি বিলাস নাট। শংকৰদেৱৰ সাহিত্যৰাজিত প্ৰতিফলিত হোৱা এটা প্ৰধান দিশ হ'ল ৰাস ক্ৰিয়া। ৰাস শব্দ অৰ্থ হৈছে মণ্ডলীকৃত নৰ্তনম, অৰ্থাৎ মণ্ডলাকাৰ হৈছে ঘূৰি ঘূৰি কৰা নৃত্য। সাধাৰণতে ৰাস ক্ৰিয়াত নৃত্য গীতৰ মাধ্যমেৰে একোটা কাহিনী নিৰ্মাণ কৰা হয়। শংকৰদেৱৰ কেলিগোপাল নাটতো নৃত্য গীতৰ মাধ্যমেৰে চৰিত্ৰৰ মনোজগতৰ বিভিন্ন স্তৰৰ বৰ্ণনা দি কাহিনীৰ গতিক আগবঢ়াই নিয়া হৈছে। শ্ৰীকৃষ্ণ গোপীসকলৰ লগত কৰা ৰাস লীলাই নাটখনৰ সাৰ বস্তু। কেলিগোপাল নাটখন মানুহৰ সহজাত প্ৰবৃত্তি কামভাগক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে।